তো গাইছ এতিয়া আমি ওলাই যাওঁ ইয়াৰ পৰা একদম জংঘলৰ মাজে মাজে এনেকুৱা লাগিছে যে একদম কিবা অভয়াৰণ্যৰ মাজত সোমাই আছো তো গাইছ এইটো আন এটা মহৰখুটি মই ইয়াতে আপোনালোকক দেখুৱাই আছো ভিতৰত কি আছে ইয়াত কুকুৰো আছে কিন্তু দেই কামুৰিব পাৰে এতিয়া মই আপোনালোকক ভিতৰত দেখুৱাই আছো এইটা ছাগলী আছে ছাগলী পোৱালি হৈছে আৰু এইটো হৈছে ৰাম ছাগলী লাও খাই নেকি আৰু এইটো হৈছে গৰু ৰাখে ইয়াতে গৰু পোৱালি হৈছে চাগে ন ভিতৰত এইটো আমাৰ দেশী গৰু নেকি নে জাৰ্চি এইটো হৈছে এইকেইটা গৰুৰ পোৱালি ইয়াতে গৰু মানে ইয়াতে গৰুবিলাক ৰখাই ইয়াতে এনেদৰে হয় আৰু এইটো খেৰৰ পুঁজি বুলি কয় ন পুঁজি ইয়াতে মানে কি মহৰ পোৱালি বিলাক ইয়াতে থাকে ৰাতি ইয়াতে খেৰ বিলাক খাই থাকে ওপৰৰ পৰা নিজে নিজে আৰু এইবিলাক লাও পানী লাও লাগি আছে এনেকা ফাৰ্মখন এইবিলাক এনেকে আৰু এইবিলাকে হৈছে এইবিলাক বাচন খোৱা বোৱা কৰা আৰু সেইতে এতিয়া চাগে ভাত বনাব নেকি ভাত বনাব আৰু এইবিলাক বিচনা ইয়াতে থাকে এনেদৰে আৰু মামা এটা কথা কওকচোন ইয়াতে ডেইলি মানে কিমান মান গাখীৰ দিয়ে ডেইলি মানে আমাৰ ইয়াতে মানে মোৰ গৰুলৈ 60-70 হয় গাখীৰ আৰু এতিয়া মানে বতৰৰ কাৰণে অলপ জানাই আৰু পোৱালি মানে সিজন তেনেকুৱা নহয় সেনেকুৱা সিজন লৈ বেছি সিজন লৈ কম আৰু গাখীৰ পাব ভাল গাখীৰ আৰু এৱা গাখীৰ বা দৈ গাখীৰ দুটা থাকে ন দুটা থাকে আৰু বিয়াৰ বা কিবা প্ৰগ্ৰামৰ পাই যাব তো গাইজ আপোনালোকক যদি কেতিয়াবা লাগে মই কণ্টেক্ট নম্বৰ দি দিম আপোনালোকে ল'ব পাৰিব একদম খাটি মহৰ গাখীৰ পানী চানী মিক্স নে একদম মই এওঁলোকৰ নাম্বাৰটো দি দিম আপোনালোকে কণ্টেক্ট কৰিব পাৰিব এতিয়া আপোনালোকক মই দেখুৱাই আছো গাখীৰটো ওলাই আছে কিন্তু গাখীৰ দোৱা মানুহজনৰ কিন্তু ষ্টাইলটো বেলেগ দিয়ে চশমা টচমা পিন্ধি একদম পুৰা পোৱালি মানে কি মহৰ পোৱালি যেতিয়া বাৰিষা হয় আমাৰতো মানে ধৰল পিঠি যদি ইমান ওখ নহয় মানে যেতিয়া ডাঙৰ পানী হয় আৰু আমাৰ পোৱালি বহুত মৰি যায় মানে পানী চানী অলপ প্ৰব্লেম হয় অলপমান আৰু আমাক যদি ভাল এনেকুৱা চৰকাৰৰ পৰা সুবিধা নাই ৰাইজে এনেকুৱা যদি অলপ চাই আৰু বুজা নাই কামটো কিন্তু কৰাত কৰি আছে ডেভেলপমেণ্ট হ'ব চলি আছে পেটে ভাতে চলি আছে ৰাস্তাটো ক'বলৈ গ'লে ডাম্পাৰে মাটি কাটি আছে এই ৰাস্তাৰে আহিব লাগিব ইমান সুবিধাজনক নহয় ৰাস্তাটো বাইক আহিব কিন্তু ডাঙৰ গাড়ী ইয়াতে নাহিব আৰু পাৰিলে খোজকাঢ়িটো বহুত দূৰ হয় খোজকাঢ়ি সম্ভৱ নহয় তাৰপিছত বাইক লৈ আহিব পাৰে আৰু এওঁলোকৰ অৱশ্যে এতিয়া খৰালি কালত ইমান প্ৰব্লেম নাই যেতিয়া বাৰিষা পানী উঠে তেতিয়া মানে এইবিলাক পানী হৈ যায় আৰু ভেটিটো ইমান ওখ নহয় আৰু যিহেতু নদীৰ মাজতো পানীটো হ'বই আৰু তেতিয়া মানে কি মানে এওঁলোকে কৈছে যে ইয়াতে মানে কি মহৰ পোৱালি বা এনেকৈ কিবা কিবি ছাগলী তাগলী ইয়াতে মৃত্যু হোৱা বুলি কয়
তথাপিতো যি নহওক কিবা এটা কৰ্ম কৰিছে যিহেতু কেতিয়াবা কিমান কষ্ট হ'লেতো থাকিব লাগিব, উপায়তো নাই। মই আপোনালোকক একবাৰ ফাৰ্মখন ভালদৰে দেখুৱাই আছোঁ গোটেই। আৰু ককাজনে আমাৰ কাৰণে পুৰা একদম গোটা গাখীৰৰ চাহ বনাই আছে। আমাৰ আৰু এতিয়া মহ কিমানটামান আছে? আমাৰ ইয়াতে মোৰ এতিয়া আছে 61 বৰ্তমান। আৰু পোৱালি টোটেল মানে কিমান আমাৰ চোৱা নাযায় না, মানে বছৰত কেইটামান পোৱালি দিয়ে মই? বছৰত মিনিমাম আমাৰ আহি যায় এটা 31 এনেকুৱা হয়। আৰু মহ বিক্ৰী কৰে নেকি? কি হয় ছাগলী কিমান মান আছে ইয়াতে? এতিয়া ছাগলী আছে আপোনাৰ 55 মানে পোৱালি লৈ বেছি হ'ব আৰু। পোৱালি মানে কি ছাগলী পোৱালি কিমানটামান দিয়ে একবাৰত? 4টামান দিয়ে না? 3টা 4টা। 2টা। আৰু এইটো ছাগলী কেইটা আছে ৰাম ছাগলী? এনেকুৱা ৰাম ছাগলী আমাৰ এতিয়া বৰ্তমান ইটো আছে আৰু আমাৰ কিছুমান আছে কিন্তু আহি পোৱা নাই। নেক্সট মাহত আমাৰ ছাগলী বেছি আহিব। আৰু গৰু কিমান আছে? গৰু আছে তোমাৰ 120 ধৰা। 120। আৰু এতিয়া কিবা ছাগলী থকা বুলি কৈছিলে, সেইটো কি চাৰিব গৈছে নেকি ছাগলীটো? ছাগলীটো মানে কি আমাৰ এতিয়া গৈছে, আহিব অলপ দেৰিকে আহিব। কিন্তু ইয়াতে কিবা বেলেগ জন্তু আহে নেকি, বা এনেকা শিয়াল বা কিবা ডিষ্টাৰ্ব কৰে নেকি? আমাৰ ইয়াত যিমান ছাগলী আছে নহয়, আমি এজন মানুহ দৰমহা দিব লাগে 35 মান্থলি। 35 দিলে কেনেকুৱা হয়, আমাৰ যদি 35 নেদা নহয়, আমাৰ পোৱালিবিলাক শিয়াল খাই চোৱা মানুহ এটা লাগে। আৰু শিয়ালত বাহিৰে এনেকুৱা কিবা বেলেগ জন্তু মানে কি চোৱা হয় না? কুকুৰ আহে গাঁৱৰ পৰা আহে। এয়া চাওক, গাখীৰৰ পুৰা একদম গোটা গাখীৰৰ চাহ পুৰা ৰেডি। এতিয়া আমি খাই চাম কেনেকৈ টেষ্টি হৈছে। সঁচাকৈ বহুত ভাল হৈছে। এই লাওটো চাওকচোন, এই ছাগলীটো ৰাম ছাগলী এইটো আধা খাই শেষ কৰি পেলালে। আৰু মন গ'লে আমিও খাই দিওঁ। আমি এতিয়া মাছ মাৰিব যাম, এইটো লাও খাই দিম আমি। এই কেঁকোৰা কেইটা যিহেতু আছেচোন, কি বনাব, কিহেদি বনাব কেঁকোৰা? কেঁকোৰা পোৰা ডাঙৰ মাছৰ কাৰণে জাল মাৰিছিলে মাছৰ ওপৰত তেল দিব পাৰি এখন জাল লৈ যাব নোৱাৰে। তো গাইজ, মহকেইটা দেখা নাপাম বুলি ভাবিছিলোঁ, কিন্তু হয়তো মোৰে আজি কপাল ভাল কিজানি। মহকেইটা হেনো বোলে বেছি দূৰত যোৱা নাই, ওচৰতে আছে। ভাবিছোঁ যিহেতু মইতো দেখা পামেই, তাৰ লগতে ভাবিছোঁ আপোনালোকক এবাৰ দেখুৱাই ল'ম মহকেইটা। এতিয়া আমি মহবিলাক চাবলৈ গৈ আছোঁ। তো যে মহৰ ওচৰ পাইছোঁ আৰু আপোনালোক দেখুৱাই আছোঁ। এয়া যে পানীত দেখা পাইছে, কলা কলা এইবিলাক হৈছে মহ। ইয়াতে এনেদৰে গৰমত পানীত পৰি আছে মহবিলাক। লৈ আছে কেইটামান, আৰু এইকেইটা জংঘলত আছে, আৰু সৌটো ওপৰত আছে, ঘাঁহ খাই আছে। আৰু বহুত মহ আছে ইয়াতে, কেইটামান জংঘলৰ মাজত গৈছে খাবৰ কাৰণে। এওঁলোককতো চিনি পাইছে, এওঁলোক তাতে লগ পাইছিলে। আৰু এওঁলোক পিছফালে যে এই দুইজন আছে নহয়, ইয়াতে এওঁলোকে মহবিলাক ইয়াতে চাৰি আছিলে অৱশ্যে। এই গৰমখনত যি নহওক, অৰ্জুন, এওঁৰ নাম অৰ্জুন, আৰু তেওঁৰ নাম বা কি? হাফিজ ভাই। আৰু সেই মামাজনে একচুৱেলি কিবা এটা ক'ব বিচাৰিছে। মানে যেনেকুৱা হওক, আমাৰ মানে এইটো আমাৰ এটা ভাল জেনেৰেশ্যন বস্তু হয়, হয়নে? বা অসমীয়া বুলি ক'লে বহুত কিবা কানি আছে ইয়াতে, আছে নাই? কিন্তু যেনেকুৱা আমি বাহিৰত যদি কিবা এটা পাওঁ, ইয়াতো পাম। তাৰ কাৰণে আমাৰ মানুহবিলাকে চাই আৰু আমাৰ ইয়াতে ফাৰ্মত আহিব বিচাৰে, হয়নে? সহযোগিতা। আৰু আমাৰ নিপিনকা আছে, নিপিনকাটো জানে আৰু দিনে ৰাতি ইয়াতে নন ষ্টপ। কিন্তু ঘৰ বুলি ক'লে এই ঘৰ, এই সংসাৰ।
আৰু এই জীৱ জন্তুবিলাকৰ মাজত তেওঁলোকে থাকে দিনৰ দিনটো আৰু এইবিলাক কৰি তেওঁলোকে সৰুকৈ এখন ঘৰ চলাই আছে হয় হয় তথাপিতো এইখিনি কৰিলেতো নহ'ব ন তথাপিতো এওঁলোকে বিচাৰিছে যাতে এওঁলোকৰ ফাৰ্মখন আৰু আগতকৈ উন্নত হয় মানুহবিলাকে জানে চৰকাৰৰ পৰা এওঁলোকে অলপ সাহায্য বা সুবিধা এনেকুৱা বিচাৰিছে আৰু যিহেতু এই পথাৰৰ মাজত নদীৰ মাজত অহা যোৱা ৰাস্তাটো একচুৱেলি অসুবিধা হয় আৰু মানে কি ক'ম আৰু মানে একদম থাকিও ভাল লাগে অৱশ্যে একদম নিৰল নিস্তব্ধ পৰিৱেশ আৰু সেইখনটো ফাৰ্ম দেখুৱালৈ আপোনালোকক আৰু মানে কি আগলৈ যাতে এনেকুৱা কাম কৰিবলৈ অলপ আৰু উৎসাহিত হয় সেনেকুৱা এটা বিচাৰিছে আৰু চৰকাৰৰ পৰা বা ৰাইজৰ ফালৰ পৰা তো ৰাইজ বা বন্ধুসকল এওঁলোকক যাতে আৰু উৎসাহিত কৰে আৰু আপোনালোকে ইয়াতে আহিব পাৰে এড্ৰেছটো কি এড্ৰেছটো আমাৰ এইটো শিঙিমাৰী চাপৰি চৰ চাপৰি চৰ ইয়াতে আমাৰ ফ্ৰেছ বস্তু পায় হয়তো কোনোবা মহাৰাজাও নাপায় নাপায় আৰু কৰা আছে জানে শিঙিমাৰী চাপৰি আৰু শিঙিমাৰী কথাটো জানে আৰু শিঙিমাৰী চব্জি বেঙেনা লাও বিলাহী আৰু সেইটো ক'ব নালাগে আপোনালোক বিশেষকৈ আৰু গোটেই অসমৰ মানুহে জানে শিঙিমাৰীৰ কথা যিসকলেও বা নাজানে তেওঁলোকক কৈছোঁ কামৰূপ জিলাৰ জালুকবাৰী সমষ্টি মুখ্যমন্ত্ৰী সমষ্টিৰে হয় শিঙিমাৰী তো ৰাইজ আপোনালোকে যদি আহিব বিচাৰে আহিব পাৰে ঠিক তো গাইছ এতিয়া আমি ওলাই যাওঁ ইয়াৰ পৰা একদম জংঘলৰ মাজে মাজে এনেকুৱা লাগিছে যে একদম কিবা অভয়াৰণ্যৰ মাজত সোমাই আছোঁ তো বহুত সময় হ'ল এতিয়া যাবৰ সময় হ'ল আৰু এওঁলোকক এৰিব লাগিব যদি সঁচাকৈ ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক কৰিব লাইক কমেণ্ট শ্বেয়াৰ কৰিব বাই 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 ঠিক আছে আকৌ এটা নতুন ভিডিঅ' আপোনালোকৰ মাজত অতি সোনকালে আহি আছোঁ এতিয়া সকলোকে এৰিছোঁ বাই 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 বাই